নমস্কাৰ মই সুগফৰ মোটিভেশ্যনেল স্পিকাৰ লৈ আহিছোঁ পুনৰ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে থাম্বনেইলত ঠিকেই পঢ়িছে প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ যে যিকোনো ব্যৱসায় বা বিজনেছ কেৱল আইডিয়াৰ দ্বাৰা নচলে তাৰ কাৰণে ইনভেষ্টমেণ্টো লাগিব অৰ্থাৎ টকাও লাগিব নতুবা কেৱল টকাৰ দ্বাৰা নচলে তাৰ কাৰণে আইডিয়াও লাগিব দিমাগো লাগিব অৰ্থাৎ আইডিয়া আৰু টকাৰ সংযোজন সংমিশ্ৰণ বা তাৰ সংগমতে এটা বিজনেছ স্মুথলি গ্ৰ' কৰি বা ৰান কৰি লৈ যাব পাৰি পৃথিৱীত এনে বহুত বিজনেছ আছে যিসকলৰ বিজনেছ এটা অৱস্থাতে ৰৈ গৈছে ষ্টাক হৈ গৈছে বিজনেছটো গ্ৰ' কৰিব পৰা নাই য'ত নেকি তাৰ ইনভেষ্টমেণ্টৰ প্ৰয়োজন হৈছে টকাৰ প্ৰয়োজন হৈছে আৰু পৃথিৱীত এনে কিছুমান বিজনেছ আছে য'ত নেকি বহুত কেপিটেল বহুত টকা ফাণ্ডিং পোৱাৰ কাৰণে তাত পইচা লগোৱাৰ কাৰণে বিজনেছটো ইয়েৰ বাই ইয়েৰ মান বাই মান কি হৈ খুব ভাল এটা প্ৰফিট অফ মাৰ্জিন কৰি বিজনেছটো ওপৰলৈ গ্ৰ' কৰি গৈছে আৰু পৃথিৱীত এনেকুৱাও কিছুমান মানুহ আছে য'ত নেকি ব্যৱসায় এটা বিজনেছ এটা কৰিম বুলি কিন্তু বছৰ পাৰ হৈ গৈছে কিন্তু তেওঁৰ টকাৰ অভাৱৰ কাৰণে মূলধনৰ অভাৱৰ কাৰণে তেওঁ বিজনেছটো আৰম্ভ কৰিব পৰা নাই গতিকে এতিয়া চিন্তা কৰাৰ মুঠেই প্ৰয়োজন নাই চৰকাৰে MSME কাৰণে অৰ্থাৎ মাইক্ৰ' স্মল মিডিয়াম বিজনেছ যিবোৰ সৰু সুৰা প্ৰকৃতিৰ যিবোৰ বিজনেছ হয় এই ব্যৱসায়ৰ কাৰণে চৰকাৰে বহুতখিনি স্কিম লঞ্চ কৰিছে আগৰ পৰাই বহুত স্কিম আছে নতুন স্কিমো আনিছে গতিকে কথাটো হৈছে কি এই স্কিমবিলাকৰ বিষয়ে আমাৰ বহু মানুহে নজনাৰ কাৰণে কি হৈছে বঞ্চিত হৈ গৈছে এই লোন এই স্কিমবিলাকৰ সুবিধা লোৱাৰ পৰা কিন্তু যিসকলে জানে তেওঁলোকে কিন্তু চৰকাৰৰ পৰা বহুত বেছি পৰিমাণে ফায়দা ল'বলৈ সক্ষম হৈছে গতিকে এতিয়া আপুনি কিয়নো পিছ পৰি থাকিব প্ৰথম কথাটো হৈছে কি যিমানখিনি স্কিম বা লোন আছে তাৰ ভিতৰত এটা লোন হৈছে মুদ্ৰা লোন হয়তো আপোনালোকেও শুনিছে কিন্তু ইয়াৰ তিনিটা ভাগ বা তিনিটা টাইপ আছে তো মুদ্ৰা লোনক চৰকাৰে তিনিটা ভাগত বা তিনিটা টাইপত ভাগ কৰিছে এটা হৈছে শিশু মুদ্ৰা লোন য'ত নেকি এজন মানুহে 50,000 টকালৈকে লোন এপ্লাই কৰিব পাৰে আনটো হৈছে কিশোৰ মুদ্ৰা লোন য'ত নেকি 5 লাখ টকালৈকে দিয়াৰ ব্যৱস্থা কৰিছে আৰু 3 নম্বৰটো হৈছে তৰুণ মুদ্ৰা লোন য'ত নেকি এজন ব্যৱসায়ীয়ে বা এজন মানুহে 10 লাখ টকালৈকে লোন এপ্লাই কৰিব পাৰে এটা কথাটো হৈছে যে যিকোনো মানুহে মন গ'লে 5 লাখ বা 10 লাখ টকা লোন এপ্লাই কৰিলেই চেংচন হ'বনে নিশ্চয় নহয় ইয়াৰ কাৰণে চৰকাৰে কিছুমান ক্ৰাইটেৰিয়া ৰাখিছে মানে কিছুমান কণ্ডিশ্যন ৰাখিছে এটা কণ্ডিশ্যন কিটা হৈছে এনেকুৱা ধৰণৰ যদি আপোনাৰ বিজনেছটো আইডিয়েশ্যন ষ্টেজত আছে অৰ্থাৎ আপুনি ব্যৱসায় আৰম্ভই কৰা নাই আপুনি কৰিম বুলি ভাবি আছে আপুনি এটা আইডিয়া মনত পুহি ৰাখিছে যিকোনো হয় আপুনি ভাবিছে এখন ৰেষ্টুৰেণ্ট খুলিম বা হোটেল খুলিম বা পাৰ্লাৰ খুলিম বা ফাৰ্মেচী খুলিব বিচাৰিছে জোতা দোকান কাপোৰ দোকান আপুনি মনত ভাবি ৰাখিছে গেলামাল দোকান যিয়ে নহওক মনত ভাবিহে ৰাখিছে খোলা নাই তেনেকুৱা কণ্ডিশ্যনত আপুনি শিশু মুদ্ৰা লোনহে এপ্লাই কৰিব পাৰিব য'ত নেকি আপুনি 50,000 টকা লোন পাব 2 নম্বৰ ষ্টেজ হৈছে যিসকলে অলৰেডি ব্যৱসায় আৰম্ভ কৰি দিলে ব্যৱসায় 2 3 4 5 বছৰ 6 বছৰ হৈ গ'ল কিন্তু বিজনেছটো ভালকৈ গ্ৰ' কৰিব পৰা নাই ষ্টাক হৈছে এটা জেগাতে ৰখি আছে প্ৰফিটো নাই ভালকৈ বহুত বেছি লোকচানো নহয় বহুত বেছি প্ৰফিটো হোৱা নাই ঠিক আছে এতিয়া তেওঁ যদি ভাবিছে বা আপুনি যদি ভাবিছে বিজনেছটোক মই মডাৰ্ণাইজ কৰিব পাৰিছোঁ ইয়াত আৰু টেকন'লজি আৰু টুলছ মই এড কৰিব বিচাৰিছোঁ যাতে বিজনেছটো এটা ছাষ্টেইনেবল ইনকামত আহি যায় এটা ষ্টেবল ইনকাম দিয়ে ভাল ইনকাম দিব পাৰে তো তেনেকুৱা কণ্ডিশ্যনত আপুনি কিছু মুদ্ৰা লোন এপ্লাই কৰিব পাৰে য'ত নেকি আপুনি 5 লাখ টকালৈকে লোন আপোনাক গ্ৰাণ্ট কৰা হ'ব 3 নম্বৰটো হৈছে তৰুণ মুদ্ৰা লোন ইয়াত কি হয় যিবিলাকৰ বিজনেছ খুব সুন্দৰভাৱে ফলপ্ৰসূভাৱে চলি আছে ইফেক্টিভলি প্ৰডাক্টিভিটি বহুত ভাল যাৰ নেকি প্ৰফিট অফ মাৰ্জিন বহুত বেছি ভাল এটা টিম আছে ভাল এটা কাষ্টমাৰ প্ৰফাইল আছে এটা ছাষ্টেইনেবল এটা ষ্টেবল ইনকাম আছে বিজনেছ যথেষ্ট সুন্দৰভাৱে গ্ৰ' কৰি গৈ আছে ইয়েৰ বাই ইয়েৰ তো তাত যদি তেওঁ যদি ভাবিছে যে বিজনেছটো মই এটাৰ বা দুটা কৰিব লাগে অৰ্থাৎ নতুন জেগাটো নতুন লোকেশ্যনতো মই আৰু এটা ব্ৰাঞ্চ খুলিব লাগে আউটলেট খুলিব লাগে আৰু এখন কৰিব লাগে এখনৰ পৰা দুখন কৰিব লাগে তিনিখন কৰিব লাগে তেনেকুৱা অৱস্থাত আপুনি ইয়াক কয় বিজনেছ এক্সপানশ্যন যদি আপুনি বিজনেছ এক্সটেনশ্যন বা এক্সপানশ্যন কৰিব বিচাৰিছে তো তেনেকুৱা কণ্ডিশ্যনত আপোনাক তৰুণ লোনৰ ব্যৱস্থা আছে আপুনি তৰুণ মুদ্ৰা লোন এপ্লাই কৰিলে ইয়াত আপুনি 10 লাখ টকালৈকে লোন পাব এটা কথাটো হৈছে যে চৰকাৰে MSMEৰ ওপৰত ইমান কিয় গুৰুত্ব দিছে MSME মাইক্ৰ' স্মল মিডিয়াম ধৰণৰ যিবোৰ সৰু সুৰা প্ৰকৃতিৰ যিবোৰ ব্যৱসায় ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণ আছে কিয়নো ইয়াত 45% মানুহ কাম কাজত জড়িত হৈছে অৰ্থাৎ ৰোজগাৰ পাইছে দ্বিতীয়টো হৈছে যে বিদেশত যিমান প্ৰডাক্ট উৎপাদিত সামগ্ৰী ছাপ্লাই হয় এক্সপৰ্ট হয় তাৰে 50% কিন্তু উৎপাদিত সামগ্ৰী আমাৰ এই MSMEৰ পৰা হয় মাইক্ৰ' স্মল মিডিয়াম এই বিজনেছমেনবিলাকৰ পৰাই হৈ আছে ফেক্টৰীবিলাকৰ পৰা হৈছে বা ব্যৱসায়বিলাকৰ পৰা হৈ আছে তাৰপিছত হৈছে কি 6,500 প্ৰডাক্ট আছে ইয়াত আৰু দেশৰ GDPত আমাৰ MSME এতিয়ালৈকে 29% কণ্ট্ৰিবিউট কৰি আছে কিন্তু চৰকাৰে বিচাৰিছে চৰকাৰৰ উদ্দেশ্য হৈছে যে দেশৰ GDPত MSMEয়ে এটলিষ্ট 50% যাতে কণ্ট্ৰিবিউট কৰিব পাৰে গতিকে এইটো উদ্দেশ্যৰে কি হৈছে চৰকাৰে MSMEৰ ওপৰত সময় সাপেক্ষে বহুতখিনি স্কিমৰ লোনৰ ব্যৱস্থা কৰিছে গতিকে দেৰি কি হয় অতি সোনকালে উঠক আজি ঠিক আছে ভিডিঅ'টো চাইছে কালি গৈ আপুনি নিজৰ নিকটৱৰ্তী যিটো আপোনাৰ নিয়েৰেষ্ট বেংক আছে তাত গৈ আপুনি খবৰ কৰক ইণ্ডাষ্ট্ৰিয়েল অফিচবিলাক আছে তাত গৈ আপুনি খবৰ কৰক আপুনি জনা মানুহক সোধক আপুনি লোনৰ বিষয়ে ভালকৈ গম পাব
গতিকে